নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ দেৱেন্দ্ৰনাথ আচাৰ্যদেৱৰ উপন্যাস জংগমৰ ৩৬ সংখ্যক খণ্ড। গাঁওখন কি নিৰিবিলি, পৃথিৱীৰ সমস্ত শান্তি যেন অকল ইয়াতে থুপ খাই আছেহি। মাপৈ ওচৰতে বহি থকা চিন্তিক ক'লে, কেওফালে পৃথিৱীখন যুদ্ধ বিগ্ৰহত ব্যস্ত। তথাপি এই গাঁওখনক একোৱেই চুব পৰা নাই। ইয়াত যেন সময় নিশ্চল। চিন্তিয়ে গাঁওখনৰ শান্তিময় পৰিস্থিতিৰ কথা মনে মনে অনুভৱ কৰিব পাৰিছিল। এঘণ্টামান পিছত চুঙাত সিজোৱা চাউল, আধা পোৰা কুকুৰাৰ মঙহ আৰু চাকু আনি মানুহবোৰক বহি শুই থকা ঠাইতে দি গ'লহি। মঙহবোৰ লিকটীয়া আছিল যদিও ক'লা ক'লা লদা লোণবোৰত লেটিয়াই খাবলৈ বৰ ভাল লাগিছিল। চাকুবোৰ টেঙিচি টেঙিচি লাগিলেও আৰু বহিয়া বহিয়া গোন্ধালেও সকলোৱে তৃপ্তিৰে পেট ভৰাই খাইছিল। দুচুঙামানকৈ চাহ খোৱাৰ পিছত ভাগৰুৱা মানুহবোৰক টোপনিয়ে হেঁচা মাৰি ধৰিছিল। গাবোৰ অৱস অৱস লাগিছিল। পেট ভৰাই খাই বৈ উঠি মানুহবোৰ যেয়ে য'তে পালে লাং খাই শুই পৰিল। দিনৰ তীব্ৰ উজ্জ্বল পোহৰবোৰ সন্ধিয়াৰ আন্ধাৰে মচি দিয়াৰ লগে লগে এক প্ৰচণ্ড নীৰৱতাই গোটেই গাঁওখনৰ অস্তিত্ব ঢাকি ধৰিলে যদিও তাৰ পিছতো জুইকুৰাৰ ধিমিকি ধিমিকি পোহৰত মানুহবোৰ আধা অচেতন অৱস্থাত মজিয়াখনতে পৰি থাকিল। এই ক্লান্তি, এই অৱসাদ, এই কলা ঘুমতি, ইয়াৰ যেন আৰু শেষ নহ'ব। ৰাতিটো তেনেকৈয়ে কাটি গ'ল। পুৱাবেলা কেঁচা চাহৰ ৰসৰ লগত একচুঙা ভাত আৰু গাহৰিৰ মঙহ খাই মানুহবোৰে আকৌ যাত্ৰা আৰম্ভ কৰাৰ যোজা কৰিলে। গাঁওখনৰ সকলো মানুহে সিহঁতক বিদায় দিবলৈ চোতালত গোট খালেহি। লেংটি পিন্ধা আধা নঙঠা সেগুন নগা হৃষ্টপুষ্ট ল'ৰা ছোৱালী জাক, মূৰত টিলিকা থোপা, হাতত বেতৰ খাৰু আৰু ৰং বিৰঙৰ চুটি চুটি লুঙি পিন্ধা, বুকুত মেথনি নোহোৱা পাট গাভৰু, পিঠিত পাচি আৰু কোলাত কেঁচুৱালৈ আদহীয়া তিৰোতাৰ দল, পকাচলীয়া বুঢ়া আৰু গাত হাতে বোৱা কাপোৰৰ চোলা, চাৰং পিন্ধা, মূৰত গাউং বাউং পিন্ধি বিষাক্ত কাঢ়ৰ তোন আৰু হাতত কাচিণ্ডা লৈ ডেকা ল'ৰাৰ দল, সকলোৱে যাবলৈ ওলোৱা ভগনীয়া দলটোক বেৰি ধৰিলেহি। কাৰো মুখত কিন্তু কোনো কথা নাছিল। মাত্ৰ এটা দিনতে যেন এই এঘৰী মানুহবোৰ গাঁওখনৰ নিচেই আপোন হৈ পৰিছিল। মানুহবোৰৰ সিক্ত চকুত তেনে এক অনুভূতি। আমি এতিয়া যাওঁ, মুখপাদ্ৰীজনে এবাৰ দূৰণিৰ পাহাৰবোৰলৈ চাই ক'লে। যা হওক, বুঢ়া এজনে ক'লে, এই দিনটো সকলো যাবই লাগিব। দলটো আকৌ ৰাওনা হ'ল। পাহাৰীয়া বাটে বাটে লৈমিয়ৰ পৰা লালাউঙ্গাং ফালে গৈ থাকোঁতে দুয়ো কাষত ডাঠ হাবিবোৰৰ মাজৰ পৰা জাক জাক মুখ পোৰা হনুমানে দলটোক দেখি কিচিৰ মিচিৰ কৰি দাঁত নিকটাই সিহঁতৰ নিজৰ ভাষাতে কিবা কিবি কথা পাতিছিল। এদিন অন্ততঃ ভালকৈ খাই বৈ জিৰাই খটাই মানুহবোৰ কিছু টনকিয়াল হৈ উঠিলেও সিহঁতে সমস্ত শৰীৰৰ গাঁঠিয়ে গাঁঠিয়ে অদ্ভুত বিষ অনুভৱ কৰিছিল। খৰকৈ খোজ কাঢ়িবলৈ সিহঁত তেতিয়াও অসমৰ্থ আছিল। অৱশ্যে বাটত দুই এটা টৰাং চাউং পাৰ হোৱাৰ বাহিৰে লালাউঙ্গা পৰ্বত পৰ্যন্ত এইছোৱা বাটত দলটোৰ অন্য একো অসুবিধা নহ'ল। মাজৰ নাম্বু নদীখন অলপ দূৰ ভটিয়াই গৈ এডলীয়া বাঁহৰ সাঁকোৰে পাৰ হৈ আকৌ অকোৱা পকোৱা বাটেৰে দলটো আগবাঢ়িল। বাটকুৰি বাই গৈ গৈ সন্ধিয়া পৰত দলটো লালাউঙ্গাৰ কাষ পালেগৈ। লুংলুঙীয়া বাটটোৱেদি পাহাৰটো উঠি যোৱাৰ পিছত হঠাৎ দলটোৱে দুয়ো কাষৰ গছবোৰত বন্ধা কিছুমান ওলোমা বিচনা আৰু ওপৰত গছপাতেৰে চোৱা কেইটামান চালিঘৰ দেখিবলৈ পালে। কি কথা কি বতৰা বুজি পোৱাৰ আগতে প্ৰায় ৪০ জন সৈনিকৰ এটা দলে বেয়নেট টোৱাই খেদি আহি মানুহবোৰক আগুৰি ধৰিলে। পঁজা এটাৰ পৰা খাকী পৰিষ্কাৰ ইউনিফৰ্ম পিন্ধা এজন মিলিটেৰী অফিচাৰ ওলাই আহিল। তোমালোক কোন? ক'ৰ পৰা আহিছা? তেওঁ পাদ্ৰীক সুধিলে। পাদ্ৰীয়ে চমুকৈ সকলো কথা বিৱৰি কোৱাত অফিচাৰজনে একো নকৈ পঁজাটোৰ ভিতৰলৈ সোমাই গ'ল আৰু লগত এজন মানুহ লৈ ওলাই আহি দলটোৰ মানুহবোৰৰ ভৰিৰ ঘাঁবোৰ সঁচা হয়নে নহয় পৰীক্ষা কৰালে। তাৰপিছত অসংখ্য প্ৰশ্ন। মানুহবোৰ কোনদিনা ৰাওনা হৈছিল, কোন বাটে আহিছে, বাটত ক'ত ক'ত ৰৈছে, ইত্যাদি ইত্যাদি। ভগনীয়া হয় বুলি বোধহয় নিশ্চিত হৈ অফিচাৰজনে হাঁহি এটা মাৰিলে। এইটো মাইংকানৰ সীমান্ত পোষ্ট। তেওঁ ক'লে, ইয়াত গুপ্তচৰ আৰু পশ্চাদঘাতী দলবোৰৰ কাৰ্যকলাপ বৰ বাঢ়ি গৈছে। মাত্ৰ কালি আমাৰ ৬ জন সৈন্যক পিছফালৰ পৰা বেয়নেটেৰে খুচি হত্যা কৰি পশ্চাদঘাতীবোৰে হাবিৰ মাজত পেলাই থৈ গৈছে। গতিকে আমি কাকো বিশ্বাস কৰিব নোৱাৰোঁ। তোমালোকে বেয়া নাপাবা। একো কথা নাই, একো কথা নাই। তোমালোকে তোমালোকৰ কৰ্তব্য কৰিছা, বেয়া পাবলৈ কি আছে?
পাদ্ৰীয়ে অতদিনৰ মূৰত সৈন্যবাহিনীৰ আশ্ৰয়ত কিছু নিৰাপত্তাৰ ৰেঙনি দেখিবলৈ পাই সন্তোষ হাঁহি মাৰিলে। এতিয়া আমাৰ মাত্ৰ মাইনকানতহে কোপনীতিটো বাকী আছেগৈ, গতিকে আমি অত্যন্ত সাৱধান। পাহাৰৰ এই লুংলুঙীয়া বাটবোৰেদি ঢেৰ জাপানী আৰু বাৰ্মান মাইনকানৰ ফালে সোমাই আহি আমাৰ যোগান আৰু পশ্চাদসৰণৰ সকলো পথ বন্ধ কৰি পেলাবৰ চেষ্টা কৰিছে। ওচৰে পাজৰে জাপানীৰ বহুতো ঘাটি আছে। হঠাতে মাপুৰ ওপৰত চকু পৰি তেওঁ ৰৈ গ'ল আৰু ছোৱালীজনীৰ মূৰৰ পৰা ভৰিলৈকে ভালকৈ নিৰীক্ষণ কৰি ক'লে, এওঁ বাৰ্মান? বাৰ্মান নহয়, এংলো বাৰ্মান। পাদ্ৰীয়ে তপৰাই উত্তৰ দিলে আৰু ধৰা পৰাৰ ভয়ত বুকুত ওলমি থকা ক্ৰছটো পিটিকিলে। আমাৰ হস্পিটেলতে নাৰ্ছ আছিল, এওঁ আমাৰ দৰেই ভগনীয়া। তেওঁ ক'লে, এওঁৰ ওপৰত সন্দেহ কৰিবলগীয়া একো নাই, বহু বছৰ ধৰি আমাৰ লগতে আছে। মিছা কথাষাৰ কৈ পাদ্ৰীয়ে মনতে ভগৱানৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে। বাকীবোৰ ঠিকেই আছে, মাত্ৰ নামবোৰ লিখি দি গ'লেই হ'ব। পাদ্ৰীয়ে স্বস্তিৰ নিশ্বাস পেলালে। এতিয়া তোমালোকৰ লগত আমি 4জন মিলিটাৰী গাৰ্ড দিম। পাদ্ৰীয়ে ফৰ্মকেইখন ভৰাই চহী দুটা কৰাই দিলত তাত চকু ফুৰাই অফিচাৰজনে ক'লে, প্ৰথম কথা নিৰাপত্তা। এইখিনি ঠাই জাপানীয়ে ভালকৈ শিপাইছে, গতিকে ইয়াৰ বাৰ্মান মানুহবোৰ মুঠেই বিশ্বাসযোগ্য নহয়। দ্বিতীয় কথা, তোমালোকৰ পৰিচয়। তোমালোক ক'ৰ পৰা আহি কোন বাটেদি সোমাইছা মই চাৰ্টিফাই কৰি নিদিলে মাইনকানৰ ঘাটিত তোমালোকক দিগদাৰী কৰিব পাৰে। পাহাৰৰ মাজে মাজে মাইনকানলৈ চুটি বাট এটা আছে। এই ৰাতিখন সেইটো বিচাৰি উলিয়াওঁতে তোমালোকৰ অসুবিধা হ'ব। 4জন বন্দুকধাৰ মিলিটাৰী গাৰ্ড লগত লৈ মানুহবোৰৰ দলটো লালাউংগাৰ পৰা মাইনকানৰ ফালে বাগবাহোতে সন্ধিয়া লাগি ভাগিল। পাহাৰটো নমাৰ পিছত কিছুদূৰ সমতল পথ পোৱা গ'ল। দূৰ দূৰণিত শস্যৰ পথাৰবোৰৰ মাজে মাজে সিঁচৰিত হৈ আছিল কিছুমান বাৰ্মান গাঁও। সেইবোৰত জ্বলি থকা ধিমিকি ধিমিকি চাকিৰ পোহৰবোৰ ইমান অন্ধকাৰ আৰু দূৰত্ব ভেদ কৰিলেও তীব্ৰাই আছিল। সন্ধিয়াৰ আৰু জোনাকৰ চকামকা আন্ধাৰৰ মাজেদি দলটো একমনে আগুৱাইছিল। হঠাৎ আগে আগে গৈ থকা মিলিটাৰী গাৰ্ড কেইজনৰ ইংগিতত মানুহবোৰ ৰৈ গ'ল।